অঁ হেল্ল' আম্মা। অঁ কোৱা। অঁ ভালে আছোঁ এই একো কৰা নাই, মই শুয়ে আছিলোঁ। আৰে কাম বন মোক একো কৰিবই নিদিয়ে, গম পোৱা নাই মোৰ শাহুমাই। অঁ শাহুমা ভাল ভাল ভাল। অঁ মই তোমাক যিমান মনত নেপেলাওঁ, মোৰ শাহুমাই তাতকৈ বেছি তোমাক মনত পেলায়, গম পোৱানে নাই? মোতকৈ বেছি তোমালৈ মনত পৰে। প্ৰায়ে ধৰা মই কিবা এটা কাম ভুল কৰিলোঁ, ৰন্ধা বঢ়া বা যিকোনো কামত, তেতিয়া মোক কয় মানে, সেই তোমাৰ মায়েতো শিকাই পঠোৱা নাই নেকি তোমাক? অঁ কাম বনবোৰ কৰিবলৈ শিকোৱা নাই নেকি ঘৰত তোমাক? এনেকুৱাকৈ কৈছোঁ নহয়, ময়ো ইমান মনত নেপেলাওঁ তোমাক, যিমানকৈ মোৰ শাহুমাই তোমাক মনত পেলাই থাকে। তোমাক প্ৰত্যেকটো কথাতেই মিছ কৰে আচলতে মোৰ শাহুমাই। বহুত ভাল। অঁ আৰু জোৱাইৰ কথাটো নকবাই, কিমান যে ভাল সি। আৰু মই তোমাৰ জোৱাইৰ পৰাই শিকিছোঁ, জানে নাই? তোমালোকৰ জোৱাইৰ পৰাই মাক যে ইমান ভাল পাব পাৰি, মানে ইমানে ভাল পোৱা মইতো জীৱনত প্ৰথমহে দেখিছোঁ মানে। অঁ মই ভাবিছোঁ পিছলৈ মোৰ মানে ল'ৰা হ'লে আৰু মই এনেকৈ শিকাম আৰু, মোৰ কথাতে উঠিব, মোৰ কথাতে বহিব, মানে মোক ইমানে ভাল পাব মানে। অঁ আৰু এই যে মানে এই বিয়া হোৱা 6-7 মাহত জানানে নাই, মোৰ শাহু মায়ে মোক কোনো এটা কথা মানে নকয়, মানে মই বেয়া পাম বুলি মোক আঘাত লগাকৈ, মোৰ মনত আঘাত লগাকৈ একোৱে নকয়। অঁ জানানে নাই, সিদিনা যে মানে এই মাংসৰ জোলত নিমখ অকণ বেছি হৈছিলে আকৌ। তাৰপিছত শাহুমাই মোক কোৱা নাই, কিন্তু এই ওচৰৰ ঘৰৰ বৰমা খুৰীহঁতক ক'লে নহয়। খুৰীয়ে আকৌ খুৰী মাকৰ ঘৰত ক'লেগৈ, খুৰী বৌকে আকৌ খুৰী বায়েকক ক'লেগৈ। একদম পূৰা নক'বা আৰু, এই গোটেই গাঁওখনে গম পায়, কিন্তু মোক নক'লে আকৌ। মই বেয়া পাম বুলি, মোৰ মনত আঘাত লাগিব বুলি, বা মই বেয়া পাওঁ বুলি মোক নকয় একো কথা। বিৰাট ভাল, নক'বা, মই বহুত ভালে আছোঁ, চবেই ভাল। মোৰ কথা একদম চিন্তা নকৰিবা নহয়, মই খুবেই ভালে আছোঁ।